ইৰি মানে ইলুকা মতলা তাই ৰাখিও এদিন সেই ল'ৰাটো মই অতুল পাচনি নিৰুদ্দেশ হ'লো জনকৈ ভাগি গৈছিলে ছিঙি দিওঁ লোকৰ ভাইয়ে ভাইয়ে আন লেটেকো পনীৰ চুৰ কৰাত মই উস্তাদ আছিলোঁ মোৰ হাতৰ ঠিক আছিলে মোৰ হাতৰ মুঠিত থকা খিৰিকুটিয়ে কাৰোবাৰ ঘৰৰ দুৱাৰ খিৰিকী আইনত পৰি খিৰিকী আইনা ঝন 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 ঝনকৈ ভাগি গৈছিলে আৰু মোৰ ঘৰত সদায় কমপ্লেইন আহিছিলে দেউতাই বেটেৰে মোৰ পিঠিত ঢুকুৰৰ মে পাতি পেলাইছিলে বাপে এদিন সেই ল'ৰাটো মই অতুল পাচনি নিৰুদ্দেশ হ'লো যোৰহাটত হাহাকাৰ লাগিল অতুল সহস্ত সংগ্ৰাম নাই সহস্ত সংগঠনত গ'ল নেকি ঘৰত চিন্তা হ'ল কিন্তু বহুত দিনত গম পালে যে অতুল সঠিক জেগাতেই গৈছে মই ঘৰৰ পৰা পলাই গৈ ভ্ৰাম্যমান থিয়েটাৰলৈ গুচি গৈছিলোঁ আৰু ভ্ৰাম্যমান থিয়েটাৰতেই প্ৰথম দিনাখনেই আখৰাগৃহত এজনী মিঠা বৰণীয়া উজ্জ্বল চকুৰ ছোৱালীক দেখা পাইছিলোঁ আৰু প্ৰথম দৰ্শনতে কিবা গাটো বালিয়া বালিয়া লাগি গৈছিলে গুলপীয়া লাগি গৈছিলে মানে ইৰু ভাৱ এটা আহিছিলে ইৰু মানে ইলুকা মতলা তাই ৰাখিও আৰু মই ভাবিলোঁ যাইলাম থাকলাম যি হয় হ'ব কাটিলেও থাকিব মাৰিলেও মাতিব তাই কৈছে মই আইতা দি বুলি কমেই সেইবুলি চুচুক খানাকে গৈ পেলাই তাই চাগে ক'লোঁ আই লাভ ইউ আৰু তাইও মিচিংকে আহি মাৰি য়েছ বুলি কৈ দিলে বাপেকে তেতিয়াও কোনে পায় আৰু এই আই লাভ ইউ মই বেছি দীঘলীয়া নকৰিলোঁ এবছৰৰ পিছতে তাইক জহনী জাতিৰ মূৰটো মই ফালি পেলালোঁ ফালি পেলাবলৈ মই সেই থোৱা কথা কোৱা নাই ক্ষীৰত ঠেলিও দিলোঁ কিন্তু ক্ষীৰত ঠেলিও দিয়াৰ আগতে মোৰ চকুৱে ধৰা কৰা হ'ল কাৰণ মই সত্ৰৰ মানুহ সত্ৰৰ নীতিৰ কঠোৰ নীতি নিয়মত থকা মানুহ আৰু মই যিগৰাকীক বিয়া পাতিব খুজিছোঁ তাই হৈছে ছোৱালী সত্ৰই মোক এঘৰীয়া কৰাৰ হুংকাৰ দিলে ঘৰত মোক ত্যাগপুত্ৰ কৰাৰ হুংকাৰ দিলে চকুৱে মই ধোৱা পোৱা দেখিলোঁ এনেকৈ ঘূৰি আছোঁ এদিন সুধাকণ্ঠৰ এটি গীত মোৰ গানত বাজি আহিলে শুনিবলৈ পালোঁ আৰু গীতটি আছিলে আৰু যুৱক প্ৰশান্ত দাসে দুয়োকে বিয়া পাতে গোস্বামীয়ে দাসৰ ছোৱালীক বিয়া পাতে দাসৰ ছোৱালীয়ে গোস্বামীলৈ বিয়া পাতে মই অতুল পাচনি কিয় নোৱাৰিম মই সমাজক প্ৰত্যাহ্বান জনালোঁ মহাপুৰুষ শংকৰদেৱে এইখন বৰ অসম গঢ়িছিলে বিভিন্ন জাতি জনগোষ্ঠীক লৈ কিন্তু তেখেত গুচি যোৱাৰ পিছত আমাৰ খ্ৰীষ্টবিলাকে আমাৰ সমাজখন ভাঙি চিঙি চুৰমাৰ কৰি পেলালে আৰু সেয়েহে সমাজক প্ৰত্যাহ্বান জনাই মই অনিমা দাসক অনিমা পাচনি কৰিলোঁ আৰু সেই অনিমা পাচনিৰ মোৰ ঔৰসত মোৰ দুটি সন্তানৰ জন্ম হ'ল মোৰ প্ৰথমা কন্যা সন্তান অনন্যা পাচনি কিবা কৈছে নাম অনন্যাক জানেনে অনন্যা পাচনিৰ সময়ত অসমীয়া বোলছবিৰ এগৰাকী সুদক্ষ অভিনেত্ৰী আছিলে মা তুমি অনন্যা প্ৰিয়া মিলন জোনাকবিহীন জীৱন জীৱন নদীৰ দুটি পাৰ ইত্যাদিকৈ কেইবাখনো অসমীয়া বোলছবিৰ মুখ্য নায়িকাৰ চৰিত্ৰ নিৰ্ধাৰণ কৰিছিলে আৰু মোৰ পুত্ৰ কনিষ্ঠ সন্তান তাৰ নাম নানান পাচলি তিনিটা নহয় ইংৰাজীত ভেৰাইটিজ পাচলি হ'ব নানানে বম্বেলৈ গৈ 6 মাহৰ ডাইৰেকশ্যনৰ কোৰ্চ লৈ অসমলৈ উভতি আহি প্ৰথমবাৰৰ বাবে স্বাধীনভাৱে প্ৰথমখন ধাৰাবাহিক পৰিচালনা কৰিছিলে যিখন ধাৰাবাহিকত মই মুখ্য চৰিত্ৰত অভিনয় কৰিছিলোঁ ধাৰাবাহিকখন হৈছে ফেং খোৱা সেইখন মোৰ ল'ৰাৰ প্ৰথম পৰিচালনা ধাৰাবাহিক তাৰপিছত ক্ৰমে সি চুনাধিকাৰী ঘৰ সংসাৰ জীৱনৰ ৰং ইত্যাদি কৰি বহুকেইখন ধাৰাবাহিক নিৰ্মাণ কৰি যোৱা 2 বছৰ শ্ৰেষ্ঠ পৰিচালকৰ বঁটা সন্মান লাভ কৰিবলৈ সক্ষম হয় গতিকে আপোনালোকে মোৰ পুত্ৰক আশীৰ্বাদ কৰিব যাতে আপোনালোকক ভিন্ন ছবিৰ ভিন্ন ছবি আৰু ধাৰাবাহিক উপহাৰ দিব পাৰে এয়াই মোৰ চমু পৰিচয় সৰু শেষত মই আপোনালোকক মেডালি লাগিব বিচাৰিছোঁ মেডালি মৰাৰ প্ৰাক মুহূৰ্তত এটা অনুষ্ঠান পৰিৱেশন নকৰিলে এজন মহান শিল্পীৰ ওচৰত মই আধৰুৱা হৈ ৰওঁ সেইজনে হৈছে অসম গৌৰৱ ভাৰত বিখ্যাত বিশ্বতা সৃষ্টিকাৰী যাদু সম্ৰাট এম হুছেইন ডাঙৰীয়া